গুড মৰ্ণিং ইণ্টাৰনেট। ৰাতিপুৱা ঠাণ্ডা কিন্তু কমিছে দেই। আৰু আজি আমি ওলাইছোঁ আলিপুৰদুৱাৰ যাবলৈ। তাৰ হেমিল্টন বুলি এখন জেগা আছে, তাতে মোৰ পেহী ঘৰ মানে। আৰু আপোনাৰ লগত চাগে মনত আছে, মই 2 নম্বৰ ব্লগত কৈছিলোঁ মানে মোৰ পেহা ঢুকাইছে বুলি। পেহীৰ ওচৰত গৈ আছোঁ মানে মামাৰ ঘৰটো সেইটো, তো মামাকৰ ঘৰৰ পৰা যাব লাগে আৰু সকাম আছে আপোনাৰ ছানডেত। তো সেয়াই ওলাইছোঁ আৰু আপোনালোকৰ লগত জাৰ্ণিটো শ্বেয়াৰ কৰিম, তো চাই থাকিব। আমাৰ বিশ্বনাথ চাৰিআলি ষ্টেচন যথেষ্ট ডাঙৰ হ'ল। মোৰ মনত আছে, মই যেতিয়া আগতে সৰুত আহোঁ তেতিয়া একদম জেওৰা দিয়া থাকে আপোনাৰ ষ্টেচন। এতিয়াতো একদম ক'বই নালাগে, ইমান ডাঙৰ হৈছে, একদম এনেকুৱা লাগে বেলেগ চিটিতে আছোঁ কিবা। এইটো চাওক পাছফালে। এতিয়া আজিকালি ৰাজধানীও ৰখিবলৈ ধৰিছে। ভাল লাগে এনেকুৱা ডেভেলপমেণ্ট চালে নিজৰ জেগাত। ট্ৰেইন লেট অহা কথা আছিলে আপোনাৰ 5:51, এতিয়া দেখাইছে আহি পাব আপোনাৰ 6:23। 2 মিনিটমান ৰখাই ইয়াতে বিশ্বনাথ চাৰিআলিত। ট্ৰেইনখন হ'ল কামৰূপ এক্সপ্ৰেছ। এই ট্ৰেইনখন বিশ্বনাথ চাৰিআলিৰ কাৰণে খুব সুবিধা আগবঢ়াইছে। বিশ্বনাথ চাৰিআলিত যিমান ব্যৱসায় আছে, ইহঁতে নিজৰ কামৰ বাবে ইয়াৰ পৰা ডাইৰেক্টলি আপোনাৰ কলিকতা যাব পাৰে। এই গৈ আছোঁ ট্ৰেইন আৰু একদম চাহ খালোঁ। এতিয়া ৰাঙাপাৰা পাৰ হ'ল। এয়া দাদা গৈ আছে। দাদা হ'ল মোৰ মাজু পেহীৰ ল'ৰা। দাদা কিমান দিন পাছত গৈ আছে পেহীৰ ঘৰত? 15-20 বছৰ হ'ব। 15-20 বছৰ। এতিয়া চাগে চেঞ্জ হ'ল ন চব চেঞ্জ হ'ল। আমি গৈ পিনে অলপ বিচাৰিব লাগিব। বিচাৰিবতো লাগিব, অকণ অসুবিধা হ'বই। সেয়াই আৰু গৈ থাকোঁ আৰু চাওঁ কি হয়। এতিয়া খাব লৈছোঁ। গীতালি খোৱা বনাই দিছিলে ব্ৰেকফাষ্ট। চন্দ্ৰকলা আমাৰ চাৰিআলিৰ মন পচন্দৰ মিঠাই, ৰুটি আৰু আলু ভাজি। খাওঁ, ভোক লাগিছে। ট্ৰেইনত কিন্তু যেনে জানে এইটো ভাল ন, খাবলৈ মন যায় খালি কিবা কিবি। এতিয়া ৰঙিয়া পালোঁ। ইয়াৰ পাছত এই ট্ৰেইন ৰখিব নলবাৰী। কাৰেক্ট টাইমতে আছে, এতিয়া টাইম মেকআপ কৰি দিলে। বঙাইগাঁও ষ্টেচনত পাৰ কৰি আছোঁ। ওপৰলৈ গৈছে। ট্ৰেইনত জাৰ্ণি বেছি নকৰোঁ, সেইটো কাৰণে অলপ আমনি লাগিছে। এয়া আলিপুৰদুৱাৰ ষ্টেচনত নামিলোঁ। এতিয়া পালোঁহে। আপোনাৰ 10 মিনিটমান লেট আছিলে হোৱাতকৈ। এতিয়া ওলাওঁ আৰু এতিয়া ওলাই পিনে যাওঁ। এই ঘৰত দূৰ আছে ইয়াৰ পৰা, 30 কিলোমিটাৰমান পৰিব। ইয়াৰ পৰা 30-35 কিলোমিটাৰমান। ষ্টেচনখন ডাঙৰে আছে। এই খাই ফুলিছে আৰু একদম খোজকাঢ়িব নোৱাৰে আৰু গৈ আছে একদম লাহেকৈ। তাৰ বোলে আকৌ লিফ্ট লাগে। ডেকা ল'ৰা সেই অৱস্থা। সেয়া ষ্টেচন ওলালোঁ। এতিয়া গৈ আছোঁ। ভোক লাগিছে, চাওঁ কি পাওঁ খাবলৈ। আছে ভাল খানাৰ দোকান চাগে ইয়াতে, মানে হোটেল ইমান ভাল নহয় চাগে, কিন্তু খানা টেষ্টি পাব।
আৰু জাৰ্ণি কেনেকুৱা লাগিলে? আমি ভালেই লাগিলে। হা ভালেই লাগিছে। ভালে লাগিছে। বহুত দিন পাছত আহে টাইম পাছ হৈ গ'ল ন অলপ? টাইম পাছ কেতিয়াবা মাইণ্ডটো ফ্ৰেছ হৈ যায় আহিলে সেনেকুৱা। জাৰ্ণি কৰিলে ফ্ৰেছ হৈ যায়। একে জেগাত থাকিলে ঘৰতে অঁ আৰু বিজনেছতো সোমাই থাকা, ওলাব নোৱাৰি ক'ৰবাত। এতিয়া যাওঁ আৰু। ওলালে ভাল লাগে। অঁ ঠিকেই কৈছে। চৌমাথাতে ভালো হোটেল কি আছে খাবার? হ্যাঁ ষোলো আনার কি? ঠিক আছে। এইখন হেমিল্টনৰ চাৰিমুখ বুলি কয়, চাৰিআলি। ইয়াৰ পৰাই মানে চব ডিভাইড হয়। আমি ইপিনে যাব লাগিব, এইটো চাইডে যাব লাগিব। ইয়াৰ পৰা সৰু ট্ৰেভেলাৰ পায়, তাতে যাম আৰু চাওঁ কি পায় আৰু, ইমান চিয়'ৰ নাই। এইটো চাইডে বোলে হোটেল এখন আছে বোলে, ভাল বোলে, চাওঁ গৈ পিনে কি খোৱা পোৱা যায়। টমটমৰ চলোৱা মানুহজনে কৈছিলে এইখন হোটেল পাগলা বাবা হোটেল, নাম ঠিক আছে দেই, নাম শুনি একদম বোলে পাগল লাগি গৈছে আৰু। এই হোটেলখন মানুহ আছে দেই, ঢেৰ মানুহ আছে। এটা পুৰণা হোটেল বোলে কৈছে। এই ভেজ থালি অৰ্ডাৰ কৰিছিলোঁ ইয়াতে, ভেজ থালি খাওঁ, দিলে আমাক ভেজ থালি। নাম হ'ল হোটেল বোলে পাগলা বাবা হোটেল। ইয়াতে ফেমাছ খাবলৈ বোলে, খোৱা চোৱা বোলে ভাল পোৱা যায়। মানুহ আছে ঢেৰ মানুহ, চব খাই আছে। হ'ল আৰু এই চাৰিমুখত নাহি পিনে আপুনি চাৰিআলি নাহি পিনে এই কাৰোবাক সুধিব পাগলা বাবা বুলি, এইখন ৰেষ্টুৰেণ্ট খুব ভাল খানা মানে। কেনেকৈ লাগিলে? মালিক এটাই খানা কেনেকৈ লাগিলে? খানা ভাল লাগিছে, মস্ত খানা, টেষ্টি কিন্তু ন? টেষ্টি, একদম মানে ফেলাইতে পৰা যায় মানে। একদম মানে ধুনীয়া খানা একদম মানে। আৰু লাষ্টত আপোনাৰ চাটনি দিছে, আকৌ আপোনাৰ দহি দিছে, ইয়াৰ যে ক্ৰীমী দহিটো থাকে সেইটো দিছে, এই ধুনীয়া। এইখন হয়, কেতিয়াবা আহিলে এইটো সোমাই চাব, ভাল খানা। এই আলিপুৰদুৱাৰৰ টাউন, এতিয়া যাম, তাতে উঠিম আকৌ। সুধি লওঁ আকৌ কোনখন যায়। এই বাছখন যাব হেমিল্টনত। বাছত উঠিলে এইটোৱে দিগদাৰী, এতিয়া মানুহৰ কাৰণে ৱেইট কৰি আছে। বাছ ভৰিলেহে মানুহ গাড়ী এৰিব। এতিয়া বাছ ফুল হ'লে মানুহ ফুল হ'লে মানে গাড়ী এৰিব। চাওঁ কিমান টাইম ৰখে। মানে এইটো এটা সমস্যা। আমি ডেকালৰা বুলিয়ে বাছত উঠি গ'লোঁ, এতিয়া ফেমিলি আহিলেতো কাৰ লৈ গ'লোঁ হয়। ডেকালৰা কওঁতে মনত পৰিলে, ডেকালৰা নাই, এতিয়া বুঢ়া হ'লি। বুঢ়া হ'লে চেহেৰা একদম ঢেলপুঙা খাই গৈছে একদম জাৰ্ণি কৰি। আহি পালোঁ এতিয়া, অলপ দেৰি হ'ল আহোঁতে। এতিয়া আৰু কেমেৰা অফ কৰোঁ, কিয়নো কাৰোবাৰ ঘৰত কোনোবা ঢুকাইছে, তো আকৌ বেয়া দেখায় এনেকুৱা কেমেৰা ওলালে। কালি আকৌ কিবা এটা ৰেকৰ্ডিং কৰিম, আপোনাক দেখাম।